আছা ভাই কি কৈ আছা নাপায় দে এটা ৰেকৰ্ডিং হ'ল আৰু গোটেই মোবাইল হেল্ল' বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক। যিহেতু সকলোৱে ভালে কুশলে থাকক তাকে কামনা কৰিছোঁ। আজি যিহেতু গৰু বিহু তাৰ বাবে কিবা এটা আয়োজন কৰিছোঁ আৰু গৰু গা ধুৱাবলৈ প্ৰথমতে এই চাওক কপৌ ফুল তাকে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। বন্ধুসকল চাই থাকিব। তাৰ ভণ্টি এটাক চাওকচোন বাৰু। ঐ কি কৰি আছ তহঁতি হা? ঐ কি কৰি আছ? হালধি লগাই আছ দে একো লগাই থাকা। আজি যিহেতু লগাব লাগে। যিহেতু এতিয়া আমাৰ গোহালিত মাথো আছে তিনিজনী গৰু। তাৰবাবে তিনিজনীকে ধুনীয়াকৈ গা ধুৱাবলৈ নদীলৈ লৈ যাওঁ আমি তিনিজনে। যিহেতু জিতু দা মই আৰু মনোজ ভাই বিশ্বজিৎ চাৰিজন আছোঁ আৰু ডাঙৰ মানুহ যাব। তাৰ পৰা একেলগে সিহঁতৰ গৰুকো একেলগে গা ধুৱাম। তাৰবাবে এতিয়া গৰুখিনি উলিয়াই লওঁ গোহালিৰ পৰা। তাৰপিছত এইফালে চাওক মনোজ ভাই আৰু বিশ্বজিৎ আহি উপস্থিত আমাৰ ঘৰলৈ। তাৰবাবে এইফালে ভণ্টি এটিমা হালধি লগাই আছে। তহঁতিও যাবি নেকি নদীলৈ? হা নেলাগে তোমালোকে যাব নালাগে, তোমালোকে ঘৰতে থাকা। তাৰপিছত এইফালে চাওক জিতু দা আহি উপস্থিত এইফালে। অঁ জিতু দা এই ঘৰ ভিতৰত আছে নি? কি হয় এতিয়া যাব লাগে নহয় একেবাৰে সাজু হ'লে আমাৰ বস্তু এতিয়া চাওক গোটেইখিনি। তিতা কেৰেলা আপোনাৰ লাও দাম জানেনে আপোনালোকে? লাও 90 টকা এপিচ। ইমানেই দাম হৈছে নক'ব আৰু। কেৰেলা 80 টকা। অঁ নহয় কিমান জিতু দা? 120 টকা, বেঙেনা 80 টকা। বা চাওকচোন বাৰু ইমান এদিনতে ইমান দাম বঢ়াই দিছে। যিহেতু উৰুকাৰ দিনাখনে একেবাৰে নক'ব আৰু ইমানে দাম বঢ়াইছে মানে। আৰু এই চাইডে মনুছে আৰু কাটি আছে লাও। যিহেতু আৰু গৰু আছেতো তাৰ বাবে কাটি আছে। ভাই ঐ মই কাটি আছোচোন একেবাৰে। এইবাৰহে গৰু বিহু যেন লাগিছে বহুত বছৰৰ মূৰত। কেনেকুৱা লাগিব এতিয়া? ধামাকা। গৰুৰ লগত আমি যিহেতু খেলিম অলপমান, আপোনালোকে চাই থাকিব একেবাৰে ধামাকা হ'ব। চাওকচোন বাৰু মাখিলতী পাত কিমানখিনি আছে। ইমানখিনিৰ পৰা গৰু গা ধোৱা হ'ব জানো? একো নাই। ডান্সাৰ ভাইহঁতৰ ঘৰতো আছে বোলে ভালেখিনি মাখিলতী পাত, মানে গছে আছে সিহঁতৰ পৰা অকণমান লৈ ল'ম। তাৰপিছত এইফালে বিশ্বই গৰুৰ চাট বনাই আছে ধুনীয়াকৈ। তাৰপিছত এইফালে ৰেডি কৰি আছে আৰু গোটেইখিনি বস্তু চাওক আৰু। আজি মানে গাভৰু ছোৱালীলৈ আহিব নাই, তেতিয়া মানে থেকেৰা মাৰি গৰুটোলৈহে গাব লাগিব নহয়। হয়তো আহিব নাই নাজানো, কিন্তু নদীলৈ গৈ চাহ আহোঁ। তাৰপিছত দেখিলে আৰু থেকেৰা মাৰিমে বোলো। বিয়া পতা মানুহবোৰ নোজোকাবা আকৌ দেই। আৰু এইফালে চাওক জিতু দা কিন্তু বিয়া নাই পতা দেই। তাৰপিছত আকৌ জিতু দা কেতিয়া বিয়া পাতিব বাৰু? হয় হয় নেকি? একো নাই বাৰু, আমি চাম বাৰু। আপোনালোকে সপোন চাব পাৰে। কি আছে আমাৰ গৰুৰ চাট বনোৱা হৈ গ'ল। তাৰপিছত এইফালে চাওক গোটেইখিনি সামগ্ৰী ৰেডি কৰা আছে। তাৰপিছত প্ৰথমতে হালধি লগাই লওঁ গৰুক, তাৰপিছত নদীলৈ লৈ যাওঁ ধুনীয়াকৈ। ৰ'বা গা ধুৱাব লৈ গৈ আছোঁ। এতিয়া আমি গৰুকেইটা নি নদীলৈ গৈ আছোঁ। গোটেইখিনি সামগ্ৰী ৰেডি হাতত লৈ আছোঁ ধুনীয়াকৈ সকলোৱে। মাখিলতী পাত এইফালে বিশ্ব, এইফালে যিটো আগত গৰুখিনি আগত গৈ আছে আৰু ধুনীয়াকৈ। এই ৰছী কেইডাল আনিছোঁ, বিৰাট ভাল কৰিলোঁ কিন্তু দেই, নহ'লে কেতিয়াবা পলালে হয়। গৰু গা ধুৱাই দিওঁ আৰু। ধুনীয়াকৈ আমাৰ গা ধোৱা হৈ গ'ল এজনী, আৰু এজনীক আনো এতিয়া। মজা বঢ়িয়া কাম কৰিছ দেই। পলালে লাও খা বেঙেনা খা বছৰে পাহি বাপেৰে সৰু হবি ঘূৰ যা নদীলৈ যা। লাও খা বেঙেনা খা বছৰে পাহি যা। লাও খা বেঙেনা খা বছৰে বাঢ়ি যা। দলিয়া
গৰুটো লাও বেঙেনা মৰা হ'ল তাৰপিছত মনুষ্যতকো মাৰো যিহেতু ইয়াত আছেতো তাক খৰাহিৰ পৰা লৈ সিহঁতক মাৰি থাকো এতিয়া চাচোন বাৰু লাও খা বেঙেনা খা বছৰে বছৰে পাৰিছা মনুষ্যৰ টুপি খুলি দিছো ইয়াৰ পৰা গোটেই মোবাইল মোবাইল হ'ল নাই ভাগৰ লাগি গ'ল পুৰা আজি যিহে দৌৰিলোঁ আজি নক'বা আৰু গৰুৰ পিছত মানুহৰ পিছত চবৰ পিছত দৌৰিলোঁ গৰু গা ধুৱাই মেলি আহিলোঁ চিধা ডান্সাৰ বাহঁতৰ ঘৰলৈ আহি মাতিলে তাই চাহ খাবলৈ তাকে পিঠাৰ লগত চাহ দিছে সকলোৱে খাই লওঁ খোৱাৰ পিছত গৈ থাকোঁ আৰু ঘৰলৈ আহি পালোঁ ঘৰলৈ ঘৰত আহি মেলিও গা পা ধুই আজৰি হ'লোঁ তাৰপিছত বিৰাট ভোক লাগি আছে মোক তাৰ চব্জি আছে নাই বা 101টা শাক ভাজি ৰাখি দিছে হেনো একো নাই এইটো গোহালিত থৈ লওঁ তাৰপিছত কি হ'ল মনোজো মাতিছে পঁইতা ভাত খাবলৈ সিহঁতৰ ঘৰলৈ এপাক গৈ আহোঁচোন বাৰু তাৰপিছত চাওঁ কি হয় কি কৈ আছা নাপায় দে এতিয়া ৰেকৰ্ডিং হ'ল আৰু এনেকৈ নকৰিবা আকৌ নিমখ ওলাইছা নেকি নাজানো আৰু কি ওলাইছা তোমালোকে নাজানো আৰু পঁইতা ভাত বনাই আছো দেখাই দিয়া পঁইতা ভাত এইফালে ৰেডি হ'লেই চাওঁ আজিৰ পৰা পঁইতা ভাত ধুনীয়াকৈ খাবলৈ পাৰিব আৰু আপোনালোকে গৰমৰ দিনটো আহিলে এতিয়া পঁইতা ভাতে চলিব ৰাতিপুৱা বিন্দাছ তাকে আৰু এতিয়া আমিও খাবলৈ পাম যিহেতু অকণমান নে কি কোৱা অকণমান দিয়া সেই এনেকৈ কৰিব নাপায় গাহৰি বনাইছে গাহৰি নক'বা আৰু হয় 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 খুৱাম বাৰু বৰ ধুনীয়াকৈ তাকে ভিডিঅ'টো চাই থাকক আহি দিয়া পঁইতা ভাত খাই লগে লগে কাঁহীখনো ঘৰত লৈ যাম এতিয়া ধুনীয়াকে মাৰি দিম সকলোকে আৰু ভিতৰৰ পৰা তাৰ ইয়াৰ লগত খাবলৈ আৰু বেলেগ কিছুমান যি বনোৱা হৈছে আহি আছো বাৰু আপোনালোকে দেখা পাব এতিয়া ঠিক আছে বাৰু ঠিক আছে অথনিৰ পৰা সঁচাকৈ বহুত ভোক লাগি আছে সোনকালে দিয়াচোন আৰু কি কাঁহীখন কি খোৱাৰ পিছত লৈ যাব পাৰেনে পাৰে বিন্দাছ মজা লৈয়ে যাম আৰু অৱশেষত আমাৰ গোটেই সকলো চব্জি ভাত সকলো দিয়া হ'ল এতিয়া খাবলৈ বাকী আছে মাথো এতিয়া সকলোৱে খাবলৈ যিটো খালে আৰু আৰম্ভণি দিলেই তাৰপিছত এইফালে ভাগিন খাবলৈ ধৰিছে ময়ো খাই দিওঁ আৰু কি কৰোঁ ভোক লাগি আছে তাকে চাওকচোন ইমান ধুনীয়াকৈ এইফালে মাংস মিক্সাৰ চব্জি ভাজি আছিলে এইফালে ডিম ভাজি নক'বা আৰু পঁইতা ভাতৰ লগত আৰু নক'বা আৰু আমি ভাত পানী খাই আজৰি হৈ 20 মিনিটমান বহিলোঁ তাৰপিছত আমি সকলোৱে ওলালোঁ চৰক মেলা চাবলৈ যিহেতু আমাৰ ষ্টেচনৰ কাষতে চৰক পূজা হয় তাকে সকলোৱে চাব যাওঁ বুলি ভাবিছোঁ আমি এতিয়া এনেকৈ যিটো তাৰ গাড়ীতে গৈ আহোঁ এপাক তাকে গৈ আছোঁ আৰু তাকে বলকচোন বাৰু আপোনালোকেও চাব বলক আহি পালোঁ চৰক মেলালৈ এতিয়া যিহে ভিৰ লাগিছে চাওকচোন বাৰু এবাৰ দেখা দি আছোঁ চাওক মানুহে চাৰিওফালে মানুহে
চৰক পূজা চাই বিৰাট ভাল লাগিল। এতিয়া আমি সকলোৱে ঘৰলৈ যাবলৈ ওলাইছোঁ, কাৰণ চৰক মেলা সমাপ্ত হ'ল। প্ৰতিবাৰে আমি চাওঁ চৰক মেলা, কাৰণ গৰু বিহুৰ দিনাখন আমাৰ পিছবেলি সময়ত আমি আহোঁৱে। আগত সৰু কালৰ পৰা আহোঁ এনেকৈ চাবলৈ। তাকে আজিও এনেকৈ আহিলোঁ আৰু এপাক চাবলৈ, নাহিলে আকৌ ভাল নালাগে মনটো। তাকে এতিয়া ঘৰলৈ গৈ আছোঁ আমি সকলোৱে।